গুড মৰ্ণিং এভৰিৱান। আজি মই তৰ্কশাস্ত্ৰ আৰু দৰ্শন বিভাগৰ পুনৰ আন এটি অধ্যায় ইউনিট 3 হাইপথিচিছ অৰ্থাৎ প্ৰকল্পৰ বিষয়ে আহিবলগীয়া প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে ভালদৰে এইখিনি অধ্যয়ন কৰিব আৰু মই আপোনালোকক কথা দিছোঁ, আপোনালোকে মোৰ এই প্ৰশ্ন যিসকলে ফ'ল' কৰে বা সমাধান কৰিবলৈ প্ৰয়াস কৰে, মই তেওঁলোকক কৈছোঁ তেওঁলোকে 100% 90% প্লাছ পাবই, কাৰণ যোৱা বছৰ মোৰ 95% আহিছিলে। যোৱা বছৰ অৱশ্যে মই ইউটিউবত দিয়া নাছিলোঁ। এই বছৰ প্ৰথমবাৰৰ বাবে মই ইউটিউবত এইটো প্ৰচেছ আৰম্ভ কৰিছোঁ। এতিয়া মই প্ৰথম হাইপথিচিছৰ প্ৰকল্পৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িব খুজিছোঁ। ডিষ্টিংগুইছ বিটুইন হাইপথিচিছ concerning agent and hypothesis concerning law with the help of suitable example. ইয়াত 4 নম্বৰ থাকিব। উপযুক্ত উদাহৰণৰ সহায়ত কৰ্তা বা কাৰণ বিষয়ক প্ৰকল্প আৰু নিয়ম বিষয়ক প্ৰকল্পৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। ছেকেণ্ড প্ৰশ্ন, what do you mean by a hypothesis কনচাৰ্নিং কালোকেশ্যন? ইয়াত 2 নম্বৰ থাকিব। পাৰিপাৰ্শ্বিক সংস্থিতি বিষয়ক প্ৰকল্প বুলিলে তুমি কি বুজা? কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ হাইপথেচিছ? ষ্টেট এনি 2 কণ্ডিশ্যনছ অফ এ ভেলিড হাইপথেচিছ। প্ৰকল্প কি? বৈধ প্ৰকল্পৰ যিকোনো 2টা চৰ্ত উল্লেখ কৰা। নেক্সট কুৱেশ্যন, হাইপথেচিছ ইজ এ প্ৰভিজনেল ছাপ'জিশ্যন, ইজ ইট ট্ৰু? 1 নম্বৰ থাকিব। প্ৰকল্প হৈছে এক সাময়িক আনুমানিক ধাৰণা, এইটো সত্য নে? Question number 5, what do you mean by hypothesis concerning law? Give a suitable example of this kind of hypothesis. 2 + 1 3. নিয়ম বিষয়ক প্ৰকল্প বুলিলে কি বুজা? এই প্ৰকাৰ প্ৰকল্পৰ এটা উপযুক্ত উদাহৰণ দিয়া। 6 নম্বৰ, distinguish between explanatory hypothesis and descriptive hypothesis. 2 + 2 = 4. ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত পাৰ্থক্য বিচাৰ কৰা। নেক্সট কুৱেশ্যন, what do you mean by a working hypothesis? কাৰ্যকৰী প্ৰকল্প বুলিলে তুমি কি বুজা? ইয়াত 2 নম্বৰ থাকিব। নেক্সট কুৱেশ্যন, which is the last stage of the hypothesis suggested by J.S. Mill's definition of hypothesis? J.S. মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ শেষ স্তৰটো কি? ইয়াত 1 নম্বৰ থাকিব। Question number 9, what is the meaning of the condition of testability of a valid hypothesis? এটা বৈধ প্ৰকল্পৰ সত্যাপনীয়তাৰ চৰ্তটোৰ অৰ্থ কি? শেষৰটো কুৱেশ্যন, state 4 uses of hypothesis, অৰ্থাৎ প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা উল্লেখ কৰা। গতিকে প্ৰকল্পৰ ওপৰত আহিবলগীয়া মোৰ প্ৰশ্ন এইখিনিয়ে। আপোনালোকে এইখিনি আঁতিগুৰি মাৰি ভালকৈ অধ্যয়ন কৰক। মই আপোনালোকক কথা দিছোঁ, আপোনালোকে 90% পাবই। আৰু মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, শ্বেয়াৰ যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যিবিলাক ল'ৰা ছোৱালীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ পৰীক্ষা দিব, তেওঁলোকে যাতে এই তৰ্কশাস্ত্ৰৰ দৰ্শন বিভাগৰ সকলো প্ৰশ্নসমূহ পায়, যাৰ ফলস্বৰূপে তেওঁলোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। ধন্যবাদ। জয় আই অসম। গুড মৰ্ণিং এভৰিৱান। আজি মই তৰ্কশাস্ত্ৰ আৰু দৰ্শন বিভাগৰ পুনৰ আন এটি অধ্যায় ইউনিট 3 হাইপথিচিছ অৰ্থাৎ প্ৰকল্পৰ বিষয়ে আহিবলগীয়া প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে ভালদৰে এইখিনি অধ্যয়ন কৰিব
আৰু মই আপোনালোকক কথা দিছোঁ আপোনালোকে মোৰ এই প্ৰশ্ন যিসকলে ফ'ল' কৰে বা সমাধান কৰিবলৈ প্ৰয়াস কৰে মই তেওঁলোকক কৈছোঁ তেওঁলোকে 100% 90% প্লাছ পাবই, কাৰণ যোৱা বছৰ মোৰ 95% আহিছিলে। যোৱা বছৰ অৱশ্যে মই ইউটিউবত দিয়া নাছিলোঁ। এই বছৰ প্ৰথমবাৰৰ বাবে মই ইউটিউবত এইটো প্ৰচেছ আৰম্ভ কৰিছোঁ। এতিয়া মই প্ৰথম হাইপথেচিছৰ প্ৰকল্পৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িব খুজিছোঁ। ডিষ্টিংগুইছ বিটুইন হাইপথেচিছ কনচাৰ্নিং এজেণ্ট এণ্ড হাইপথেচিছ কনচাৰ্নিং ল উইথ দ্য হেল্প অফ চুইটেবল এক্সাম্পল। ইয়াত 4 নম্বৰ থাকিব। উপযুক্ত উদাহৰণৰ সহায়ত কৰ্তা বা কাৰণ বিষয়ক প্ৰকল্প আৰু নিয়ম বিষয়ক প্ৰকল্পৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। ছেকেণ্ড প্ৰশ্ন, হোৱাট ডু ইউ মিন বাই এ হাইপথেচিছ কনচাৰ্নিং কালোকেশ্যন? ইয়াত 2 নম্বৰ থাকিব। পাৰিপাৰ্শ্বিক সংস্কৃতি বিষয়ক প্ৰকল্প বুলিলে তুমি কি বুজা? কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ হাইপথেচিছ? ষ্টেট এনি 2 কণ্ডিশ্যনছ অফ এ ভেলিড হাইপথেচিছ। প্ৰকল্প কি? বৈধ প্ৰকল্পৰ যিকোনো 2টা চৰ্ত উল্লেখ কৰা। নেক্সট কুৱেশ্যন, হাইপথেচিছ ইজ এ প্ৰভিজনেল ছাপ'জিশ্যন, ইজ ইট ট্ৰু? 1 নম্বৰ থাকিব। প্ৰকল্প হৈছে এক সাময়িক আনুমানিক ধাৰণা, এইটো সত্য নে? Question number 5. What do you mean by hypothesis concerning law? Give a suitable example of this kind of hypothesis. 2 + 1 3. নিয়ম বিষয়ক প্ৰকল্প বুলিলে কি বুজা? এই প্ৰকাৰ প্ৰকল্পৰ এটা উপযুক্ত উদাহৰণ দিয়া। 6 নম্বৰ, distinguish between explanatory hypothesis and descriptive hypothesis. 2 + 2 = 4. ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত পাৰ্থক্য বিচাৰ কৰা। নেক্সট কুৱেশ্যন, হোৱাট ডু ইউ মিন বাই এ ৱৰ্কিং হাইপথেচিছ? কাৰ্যকৰী প্ৰকল্প বুলিলে তুমি কি বুজা? ইয়াত 2 নম্বৰ থাকিব। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাষ্ট ষ্টেজ অফ দ্য হাইপথেচিছ ছাজেষ্টেড বাই J.S. Mill's definition of hypothesis? J.S. মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ শেষ স্তৰটো কি? ইয়াত 1 নম্বৰ থাকিব। Question number 9. What is the meaning of the condition of testability of a valid hypothesis? এটা বৈধ প্ৰকল্পৰ সত্যাপনীয়তাৰ চৰ্তটোৰ অৰ্থ কি? শেষৰটো কুৱেশ্যন, ষ্টেট 4 uses of hypothesis, অৰ্থাৎ প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা উল্লেখ কৰা। গতিকে প্ৰকল্পৰ ওপৰত আহিবলগীয়া মোৰ প্ৰশ্ন এইখিনিয়ে। আপোনালোকে এইখিনি আঁতিগুৰি মাৰি ভালকৈ অধ্যয়ন কৰক। মই আপোনালোকক কথা দিছোঁ আপোনালোকে 90% পাবই। আৰু মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যিবিলাক ল'ৰা ছোৱালীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ পৰীক্ষা দিব তেওঁলোকে যাতে এই তৰ্কশাস্ত্ৰৰ দৰ্শন বিভাগৰ সকলো প্ৰশ্নসমূহ পায়, যাৰ ফলস্বৰূপে তেওঁলোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। ধন্যবাদ। জয় আই অসম।